এভৰিৱান, আজি মই নহৰু বাকলি আৰু সাধা পাতেদি এটা ফাংগিচাইড আৰু পেষ্টিচাইড তৈয়াৰ কৰিম। এইটো আচলতে ফাংগিচাইডৰ কামো কৰে আৰু পেষ্টিচাইডৰ কামো কৰে। মই নহৰু বাকলিখিনি অকণমান কুহুমীয়া গৰম পানীত ৰাতিটো তিয়াই থৈ দিম। তাৰ লগতে সাধা পাত এটা আৰু সাধা ঠাৰিও অলপ মোহাৰি দিছোঁ। ৰাতিপুৱা পৰত সেইখিনি ভালকৈ মোহাৰি পেলাই চেপি মানে চাকি লৈ পেলাই তাৰপিছত তাৰে 20 ml 1 লিটাৰ পানীৰ লগত মিলাই পেলাই মই গছত স্প্ৰে কৰিম। আচলতে নহৰু বাকলিয়ে যথেষ্ট পৰিমাণে ছালফাৰ থাকে। গছৰ ছালফাৰৰ অভাৱো পূৰা হয়। লগতে গছত থকা মাইটছ আৰু স্পাইডাৰ এফিড এনেকুৱা ধৰণৰ পোকবিলাকৰ পৰা ৰক্ষা পৰে। গছৰ পাতবিলাক কাটি পেলোৱা যিবিলাক পোক, সেইবিলাক পোকৰ পৰা ৰক্ষা কৰে। বিশেষকৈ জলকীয়াত বহুত কাম দিয়ে এইটো মানে পেষ্টিচাইডে। মই মানে বহুত উপকাৰ পাইছোঁ। জলকীয়াখিনি বেয়া হৈ গৈছিল, এতিয়া ভাল হৈছে। লগতে মানে কেমিকেল ব্যৱহাৰ কৰাতকৈ এনেকুৱা ঘৰুৱা হোমমেড অৰ্গেনিক ফাংগিচাইড পেষ্টিচাইড ব্যৱহাৰ কৰাই ভাল।